আহ, মই ৰাষ্ট্ৰীয় নেতৃবৃন্দ, আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনজীক আৰু আমাৰ প্ৰধানমন্ত্ৰী মোদীজী, অসমৰ ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মোক আৰু এটা সুযোগ দিয়াৰ কাৰণে, ৰাইজক সেৱা কৰাৰ সুযোগ দিয়াৰ কাৰণে আৰু মোক যোগ্য বুলি ভাবাৰ কাৰণে তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাই, মই ভাবোঁ এতিয়া কংগ্ৰেছে নহয়, বাকী দলসমূহৰ যদি আমি অৱস্থা চাওঁ, বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীয়ে আমি যেনেকে প্ৰত্যেকটো স্তৰত ডেভেলপমেণ্টৰ আপোনাৰ ৰাস্তা পদূলিয়েই হওক, বানমুক্ত কৰাৰ কাৰণে ধেমাজি জিলাক বানমুক্ত কৰাৰ কাৰণে যিখিনি আমি কাম কাজ কৰি আছোঁ, জুনীয়া সমষ্টিৰ কাৰণেও যিখিনি কাম কাজ কৰি আছোঁ, যিখিনি হেল্থ কেয়াৰ ব্যৱস্থা পৰিৱৰ্তন উন্নত কৰাৰ কাৰণে যিখিনি ব্যৱস্থা চলাই আছোঁ, শিক্ষা ব্যৱস্থা যেনেকে এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ পৰা আমূল পৰিৱৰ্তন অনাৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ, সামাজিক যদি ন্যায় এটা প্ৰদান কৰাৰ কাৰণে মহিলাসকলৰ কাৰণে যিটো অৰুণোদয় হওক, উদ্যমিতাই হওক, আপোনাৰ চাউলৰ পৰা আৰম্ভ কৰি চেনিৰ পৰা আৰম্ভ কৰি দালি নিমখৰ পৰা আৰম্ভ কৰি বেমাৰ আজাৰ চোৱা চিতা কৰাৰ কাৰণে যেনেকে আপোনাৰ আয়ুষ্মান ভাৰতৰ পৰা আৰম্ভ কৰি যিখিনি ছ'চিয়েল ছিকিউৰিটি নেটৰ ভিতৰত সামাজিক এটা নিৰাপত্তা প্ৰদান কৰাৰ কাৰণে, এটা ন্যায় প্ৰদান কৰাৰ কাৰণে উদ্যমিতাই হওক, 10,000 টকীয়া চেকেই হওক, এটা গোটক 1 লাখ টকা চাবলৈ গ'লে, এনেকে চাবলৈ গ'লে আমাৰ যিখিনি যুৱতী আছে, কলেজত পঢ়া যিখিনি ছাত্ৰী আছে, তেখেতসকলক কলেজ অহা যোৱা, কলেজ এডমিশ্যনটো ফ্ৰী ভাৰতবৰ্ষৰ কোনো ৰাজ্যত ফ্ৰী নাই, কিন্তু অসমত ফ্ৰী দিছে। তাৰ উপৰঞ্চি কলেজ ক্লাছ কৰিবলৈ যিখিনি ডেইলি খৰচা থাকে, অহা যোৱা খৰচা 1,000 টকা, 1250 টকা, 2,500 টকা, এনেকে হায়াৰ ছেকেণ্ডেৰী BA আৰু একেবাৰে MA পৰা আৰম্ভ কৰি যিখিনি দিছে, মই ভাবোঁ যে এইখিনিয়ে জনগণে এইবাৰ আন্তৰিকতাৰে আশীৰ্বাদ দি পুনৰবাৰ বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টীক জয়যুক্ত কৰিবই। তাত আৰু বেলেগ পাৰ্টীবোৰনো কেনেকে আমাক প্ৰত্যাহ্বান জনাব। আহিবলগীয়া 5 বছৰত মোৰ সমষ্টিত যেনেকে মথাউৰিবোৰৰ কাম কাজ অলপ যেনেকে চেঙাজান ফালে, এই বগৰীচাপৰি ফালে অলপ থাকি গৈছে, মথাউৰি ব্ৰহ্মপুত্ৰ লালি নদীৰ পাৰত এইখিনি সম্পূৰ্ণ কৰিব লাগিব। যিখিনি সৰু সৰু অলপ যিখিনি উপনৈ আছে পাহাৰৰ পৰা হোৱা, সেই উপনৈবোৰ চেৰেন, যেনেকে আপোনাৰ চাবলৈ গ'লে ডিকাৰী, ডিপি, ৰাজাখানা, ৰায়াং, এনেকে যিখিনি নলা আছে, সেইখিনিয়ে হঠাৎ কেতিয়াবা ডেমেজ কৰি থৈ গুচি যায়। তো সেইখিনি কাম চাইণ্টিফিকেলি বৈজ্ঞানিক দৃষ্টিভংগীৰে আগুৱাই নিয়াৰ কাৰণে প্ৰপ'জেল ইতিমধ্যে পঠাইছোঁ। অহা বছৰ সেইটো আমি আকৌ সম্পূৰ্ণ কৰিব পাৰিম বুলি আমাৰ বিশ্বাস। এনেকে যদি হয়, তেতিয়া আমাৰ more than 90% আমি জোনাই সমষ্টিক বানমুক্ত কৰিবলৈ সম্ভৱ। আগত চেদ্ৰি বেদলি হৈ থকা যিখিনি মথাউৰি আছিল, এতিয়া চব মথাউৰি পকা ৰাস্তা, আমাৰ প্ৰায়ভাগ পকা ৰাস্তা হৈছেগৈ। আৰু খুব জিঅ' টিউব, খুব এটা উন্নত প্ৰযুক্তিৰে আমি এতিয়া জিঅ' টিউব লগাই আমি মথাউৰিবোৰ নিৰ্মাণ কৰি আছোঁ। গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে অহিৰাম ঘাটৰ পৰা বেৰা চাপৰিৰ পৰা আৰম্ভ কৰি 3 মাইল ঘাটৰ পৰা আৰম্ভ কৰি গোটেই নদী পাৰবোৰত আমি খহনীয়া ৰোধ কৰাৰ আমি সফল হৈছোঁ, চেঙাজানটো হৈছোঁ। এনেকে চাবলৈ গ'লে বানমুক্ত যদি হৈ যায়, ৰাস্তা পদূলিবোৰ আমি নিজে দেখিছে 4 লেনটো কেনেকে আমি বনাইছোঁ, খৰতকীয়াকৈ যেনেকে আমি বনাইছোঁ। তাৰ উপৰঞ্চি যিখিনি প্ৰত্যেকটো পঞ্চায়তলৈকে যদি প্ৰত্যেকটো কানেক্টিভিটি ৰাস্তাবোৰক 2 লেন বনোৱাৰ কাৰণে প্ৰচেষ্টা চলাই আছোঁ। অলপ যিখিনি গাঁওবোৰৰ যিখিনি 1 কিলোমিটাৰ, আধা কিলোমিটাৰ, 1.5 কিলোমিটাৰ ৰাস্তা থাকি যাব, ভিতৰুৱা ৰাস্তাবোৰ, মই ভাবোঁ যে সেইখিনি প্ৰপ'জেল ইতিমধ্যে আমি 90টামান ৰাস্তা ইতিমধ্যে এইখিনি বনোৱা আৰম্ভ কৰিছিলোঁৱেই। তাৰ উপৰঞ্চি বাকী যিখিনি আছে 1-1.5 বছৰৰ ভিতৰত সেইখিনিও আমি শেষ কৰিবলৈ সক্ষম হ'ম। তাৰ উপৰঞ্চি যিখিনি আমাৰ স্বাস্থ্য ব্যৱস্থাটো, আগতে আমি সদায় পাছিঘাট, ধেমাজি নল ডিব্ৰুগড়ৰ ওপৰত নিৰ্ভৰ কৰিছিলোঁ, কিন্তু জোনাইত এতিয়া আপোনাৰ চাবলৈ গ'লে আমাৰ ক'ৰ ডিষ্ট্ৰিক্ট চিভিল হস্পিটেল হৈ গ'ল। তাত ইতিমধ্যে অপাৰেশ্যন থিয়েটাৰ আৰম্ভ হৈ গ'ল, ডায়েলিচিছ আৰম্ভ হৈ গ'ল, ভাল উন্নত মানদণ্ডৰ ডক্টৰ আমি স্পেচিয়েলিষ্ট পোৱা আৰম্ভ কৰিছোঁ। চিমেণ্ট চাপৰিত এটা হস্পিটেলৰ প্ৰয়োজন আছিলে, 5 কোটি টকা আমি চেংচন পাইছোঁ, সেইটোৰো কাম আমি আৰম্ভ কৰিছোঁ। চমকত এটা
এটা ভাল হস্পিটেলৰ প্ৰয়োজন হৈছে, তাতো 2.5 কোটি টকা আমি পাইছোঁ। গালিমেচাকিত এটা 2.5 কোটি টকা হস্পিটেল পাইছোঁ। চাব চেণ্টাৰবোৰ এতিয়া চব উন্নত মানদণ্ডৰ চাব চেণ্টাৰ আমি নিৰ্মাণ কৰা আৰম্ভ কৰিছোঁ, য'ত একমহলীয়া তাৰমানে তলত হস্পিটেল, ওপৰত ডক্টৰ নাৰ্ছ থাকিব পৰাকৈ 50 লাখৰ ওপৰৰ চাব চেণ্টাৰ বহুত জেগাত নিৰ্মাণ কাৰ্য শেষ হৈছে, বহুত জেগাত আমি আৰম্ভ কৰাইছোঁ। এনেকৈ স্বাস্থ্য ব্যৱস্থাটোৰ আমি হস্তক্ষেপ কৰিছিলোঁ, আৰু যিখিনি বাকী আছে আমি কৰিম। 4 নম্বৰ, আমি শিক্ষা ব্যৱস্থাটোত আমি গুৰুত্ব দিছোঁ। এতিয়া চাবলৈ গ'লে জোনাইত ধেমাজি জিলাৰ ভিতৰত চবতকৈ উন্নত মানদণ্ডৰ আমি স্কুলটো আমি প্ৰতিষ্ঠা কৰিছোঁ, একলব্য মডেল হাইস্কুল, ৰেচিডেঞ্চিয়েল হাইস্কুল। তাত এতিয়া ছাত্ৰ ছাত্ৰী এডমিশ্যন ল'বলৈ মাক দেউতাকে হেতা ওপৰা লাগি আছে। তাৰ ওপৰত ঐতিহাসিক জোনাই হায়াৰ ছেকেণ্ডেৰী স্কুল, তাত আমি 8 কোটি টকা ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে দিছোঁ, কলেজ ক্লাছৰুম ইনফ্ৰাষ্ট্ৰাকচাৰৰ কাৰণে। তাৰ ওপৰত হোষ্টেলৰ কাৰণে 4 কোটি টকা দিছোঁ। এনেকৈ তাৰমানে 20টামান অনুষ্ঠান হওক, বাহিৰ জোনাই প্ৰগতি হওক, বিজয়পুৰ হওক, গালি হওক, চাবলৈ গ'লে লাইমেকুৰি হওক, তেলেম হওক, মিছামৰা হওক, ইফালে ডেকাপাম হওক, চিমেণ্ট চাপৰি, চমকং, ইফালে ডিমৌ, ইফালে কোলাজান হওক, আপোনাৰ চিৰিটুৱানী, আপোনাৰ ডিব্ৰু মিচিং হওক, মেচাকি হওক, চবতে আমি হোষ্টেল ফেচিলিটি, ক্লাছৰুম বিল্ডিং, নতুন নতুন ক্লাছৰুম বিল্ডিং আমি বনাই আছোঁ। মই ভাবোঁ যে আৰু 1-1.5 বছৰ হ'লে আমি একেবাৰে তৃণমূল পৰ্যায়ত অংগনবাড়ীত যেনেকৈ 25 লাখ টকা দি নতুন নতুন অংগনবাড়ী বনাইছোঁ, তাৰ ওপৰঞ্চি চাবলৈ গ'লে LP স্কুলবোৰ এটা MSC ফাণ্ড হওক, আমি বেলেগ বিভিন্ন চ'ৰ্চৰ থ্ৰু দি উন্নত মানদণ্ডৰ ক্লাছৰুম বনাব চেষ্টা কৰি আছোঁ। বড়ো মিডিয়ামৰ কাৰণে স্পেচিয়েল এটা মডেল স্কুল বনাই আছোঁ আমি এতিয়া 4.5 কোটি টকা খৰচ কৰি। এনেকৈ তাৰমানে কি সকলো দিশত একদম তৃণমূল পৰ্যায়ৰ পৰা কলেজ পৰ্যায়লৈকে আমি যিমান চৰকাৰে আমাক সহায় কৰিছে, মই ভাবোঁ যে আৰু 1-1.5 বছৰৰ ভিতৰত শিক্ষা ব্যৱস্থাটোতো এটা অদ্ভুত ধৰণৰ আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লেভেলত আৰু পৰিৱৰ্তন দেখিব। তাৰ উপৰঞ্চি মহিলাৰ যিখিনি ছ'চিয়েল ছিকিউৰিটি নেট, সামাজিক নিৰাপত্তা মহিলাক প্ৰদান কৰাৰ কাৰণে আপুনি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি, উদ্যমিতাৰ পৰা আৰম্ভ কৰি, চাউল, ফ্ৰী চাউলৰ পৰা আৰম্ভ কৰি, দালি, চেনি, আপোনাৰ নিমখৰ পৰা আৰম্ভ কৰি, এইটো 100 টকাটো অহাবাৰ ফ্ৰী কৰি দিয়াৰ, মিঠাতেল আৰু অধিক দিয়াৰ, এনেকুৱা ধৰণৰ পৰিকল্পনাবোৰ যদি চায়, তাৰ ওপৰতে আয়ুষ্মান ভাৰত, যদি ডাঙৰ বেমাৰ হয় সেই 5 লাখ টকালৈকে চিকিৎসা সাহায্য ফ্ৰী। তাৰ উপৰঞ্চি যিখিনি কলেজ এডমিশ্যন আপোনালোকে চাব, অসম ভাৰতবৰ্ষৰ কোনো ৰাজ্যত কলেজ এডমিশ্যন ফ্ৰী নহয়, কিন্তু অসমৰ ক্ষেত্ৰত এই বিজেপি চৰকাৰে কলেজ এডমিশ্যন ফ্ৰী কৰি দিছে। এক প্ৰকাৰ চাবলৈ গ'লে আজি মাক দেউতাকৰ ভাৰ কমি গৈছে কলেজত এডমিশ্যন দিয়া। তাৰপিছত যুৱতীসকলে ক্লাছ লোৱাৰ কাৰণে এইটো আপোনাৰ দৈনন্দিন যিখিনি অটো ভাড়া, টমটম ভাড়া, দৈনন্দিন খৰচা, হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকিলে 1000 টকা, ডিগ্ৰী পঢ়িলে 1250 টকা, MA পঢ়িলে 2500 টকা। মই ভাবোঁ যে এনেকুৱা ধৰণৰ আঁচনিবোৰে, আৰু তাৰ উপৰঞ্চি যুৱকসকলৰ কাৰণে এতিয়া নিযুত বাবু আৰম্ভ কৰিছে যে 1000 টকা ডিগ্ৰী পঢ়ি থকা, MA পঢ়িলে 2000 টকা। মই ভাবোঁ যে এইটো অদ্ভুত ধৰণৰ মহিলাসকলক আত্মবিশ্বাসী কৰাইছে। তেখেতসকলে এতিয়া চাবলৈ গ'লে 10,000 টকাৰে, এজনীয়ে 10,000 টকা, 10জনী এটা গোটৰ সদস্যই 1 লাখ টকা পাই আছে। কোনো চৰকাৰ দিনত এইবোৰ অসম্ভৱ নিচিনা লাগিছিল আগৰ চৰকাৰ দিনত, এইখন চৰকাৰ দিনত সম্ভৱ। মহিলা সেইকাৰণে চাব আপুনি খুব এটা আত্মবিশ্বাসেৰে, নতুন আত্মবিশ্বাসেৰে এতিয়া গ্ৰাম্য অৰ্থনীতিত সহযোগ কৰি আছে এতিয়া। তাৰ উপৰঞ্চি যিখিনি যুৱক যুৱতী এটা সময় আছিলে আশাই বাদ দিছিলে, পঢ়া শুনা কৰি কি লাভ, পইচা নহ'লে ধনী মানুহক বাদ দি কোনো চাকৰি নাপায় বুলি আশা বাদ দিছিলে, কিন্তু এতিয়া প্ৰত্যেকজন যুৱক যুৱতীয়ে এতিয়া অনুভৱ কৰা আৰম্ভ কৰিছে এই বিজেপি চৰকাৰৰ দিনত নিজৰ মেধাৰ ভিত্তিত চাকৰি পোৱা যায়, দুখীয়া হ'লেও পায় বুলি গম পায়। 1,65,000 যুৱক যুৱতীয়ে চাকৰি পাইছে। তাৰ উপৰঞ্চি যোনে চাকৰি নকৰে 1 লাখ যুৱক যুৱতীক 2 লাখকে, 3 লাখকে, 5 লাখকে টকা দিছে চৰকাৰে পেপাৰ বাণিজ্য পৰীক্ষা কৰিব। অহাবাৰ 10 লাখ যুৱক যুৱতীক এনেকৈ 2 লাখকে দিব। মই ভাবোঁ যে এনেকুৱা পৰিস্থিতিৰ মাজত অসমৰ মহিলা সমাজ, আমাৰ যুৱক যুৱতী সকলোৱে সন্তুষ্ট, আৰু আপোনালোকে লক্ষ্য কৰিব এইবাৰ জনগণ সন্তুষ্ট, যিখিনি উন্নয়নমূলক কাম কাজো কৰিছে আৰু জাতীয় বিষয়বোৰত যেনেকৈ হস্তক্ষেপ কৰিছে অসমক নিৰাপত্তা, অসমীয়াক নিৰাপত্তা দিয়াৰ কাৰণে। ভাবোঁ যে জনগণে এইবাৰ একেবাৰে হিলদল ভাঙি ওলাই আহি এইবাৰ ভাৰতীয় জনতা পাৰ্টীক বিপুল ভোটত চব সমষ্টিতে, আপোনাৰ ৰেকৰ্ড ভোটত চব সমষ্টিতে জয়যুক্ত কৰাব। আশীৰ্বাদ। পূৰ্বতে আপোনাৰ অসমৰ ভিতৰত এটা আপুনি কিমান আৰু কোন তাৰিখে মনোনয়ন দাখিল? সোমবাৰে 23 তাৰিখে মনোনয়ন দাখিল কৰিম, আৰু মই ভাবোঁ যে যিখিনি কাম কাজ আমি কৰিছোঁ, ভাৰতীয় জনতা পাৰ্টী চৰকাৰে, NDA চৰকাৰে কৰিছে, ৰাইজক যেনেকৈ আমি আন্তৰিকতাৰে, নিষ্ঠাৰে আৰু কষ্ট কৰি আমি যেনেকৈ সহায় কৰিছোঁ,
আৰু উন্নয়নমূলক কাম কাজবোৰ যেনেকৈ আমি মনোযোগ দিছোঁ, মই ভাবোঁ যে ভিজিবল পৰিৱৰ্তন হৈছে পজিটিভ দিশত। মই ভাবোঁ যে তাৰ ওপৰঞ্চি চাবলৈ গ'লে বিৰোধীসকলৰ কোনো পজিটিভ পলিটিক্স নাই, চব নেগেটিভ পলিটিক্স পৰিস্থিতি। তাৰ ওপৰঞ্চি বিৰোধীয়ে কংগ্ৰেছে যিটো এটা কলংকিত মানুহক ইয়াত চাবলৈ গ'লে জোনাই মানে কোনে নাজানে, ইমান কলংকিত মানুহ, ঘৰে ঘৰে মানুহে জানে, পঞ্চায়তে পঞ্চায়তে মানুহে জানে কেনেকুৱা কলংকিত ব্যক্তি। তেনেকুৱা ব্যক্তি এজনক টিকেট দিছে। এতিয়া মই ভাবোঁ যে ইয়াত এইবাৰ আৰু ৰেকৰ্ড ভোটত জনগণে ওলাই আহি এইবাৰ ভাৰতীয় জনতা পাৰ্টি, সন্মিলিত গণশক্তি, জাতীয় সংগঠনসমূহ, অসম পৰিষদ, আমাৰ বড়ো জাতীয় সংগঠনসমূহৰ আমাৰ যিখিনিয়ে আমাক সমৰ্থন দি থাকে দিনে ৰাতি, সকলোৱে মিলি আমি যেতিয়া কাম কাজ কৰিম এইকেইদিন চাব, ডেইলিটো কৰিয়ে আছোঁ। তাৰ উপৰিঞ্চি নিৰ্বাচনতো যিখিনি আমি পজিটিভ দিশত যেনে গোটেই বিষয়বোৰ আগুৱাই নিছোঁ, মই ভাবোঁ যে জনগণে হিল দল ভাঙি ওলাই আহি এইবাৰ আমাক আৰু ৰেকৰ্ড ভোটত, এবাৰতকৈও ৰেকৰ্ড ভোটত জয়যুক্ত কৰক। মই ভাবোঁ যে এইটো যাৰ পজিটিভ ইছ্যু নাথাকে, ডেভেলপমেণ্ট এজেণ্ডা নাথাকে, যাৰ ভিজন নাথাকে, ক'ৰবাততো চালে বেৰে কোবাই নন ইছ্যু কিছুমানক ইছ্যু বনাব লাগিব। জোনাই মানুহে জানে এই বিষয়টোত, আৰু জোনাই মানুহে সকলোৱে জানে যে ভুৱন পেগুৱে কি চলাই আছে। ভুৱন পেগুৱে 4 লেন হাইৱে চলাই আছে, ভুৱন পেগুৱে মথাউৰি বনাই আছে, ভুৱন পেগুৱে জোনাই হায়াৰ ছেকেণ্ডেৰী স্কুলটোত 4-8 কোটি টকাৰ বিল্ডিং 1 বছৰত নিৰ্মাণ কৰি শেষ কৰাৰ প্ৰক্ৰিয়া চলাই আছে। ভুৱন পেগুৱে চাবলৈ গ'লে গাঁৱে গাঁৱে যিখিনি যাতায়াতৰ প্ৰয়োজন, সেই যাতায়াতৰ প্ৰয়োজনৰ কাম কাজবোৰ চলাই আছে। ভুৱন পেগুৱে 22 কোটি টকীয়া হস্পিটেল নিৰ্মাণ কৰি হস্পিটেল ভাল কৰাৰ কাৰণে প্ৰচেষ্টা চলাই আছে। চিমেণ্ট চাপৰিত 5 কোটি টকাৰ হস্পিটেল আকৌ পুনৰ নিৰ্মাণ কৰাৰ প্ৰচেষ্টা চলাই আছে। চমকঙত 2.5 কোটি টকীয়া, কালি মেচাকিত 2.5 কোটি টকীয়া হস্পিটেল নিৰ্মাণ কৰাৰ প্ৰচেষ্টা চলাই আছে। ভুৱন পেগুৱে একলব্য মডেল হাইস্কুল, ৰেচিডেঞ্চিয়েল হাইস্কুল, ভাৰতবৰ্ষৰ ভিতৰত এটা অন্যতম স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ তাত ঘৰ দিয়াত প্ৰচেষ্টা চলাই আছে। ভুৱন পেগুৱে জোনাই টাউনটোক ঠিক ঠাক কৰাৰ কাৰণে ধুনীয়া এটা অসমৰ ভিতৰত টাউন বনোৱাৰ কাৰণে প্ৰচেষ্টা চলাই আছে। ভুৱন পেগুৱে মিচিং জনগণৰ যিখিনি ডিমাণ্ড আছে, আলি গাঁৱৰ পৰা আৰম্ভ কৰি সাংবিধানিক স্বীকৃতিৰ পৰা আমাৰ স্বাস্থ্য পৰিষদক স্বীকৃতি প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি এই বিষয়বোৰত ভুৱন পেগুৱে প্ৰচেষ্টা চলাই আছে। মই ভাবোঁ যে এইকাৰণে আমাৰ বিৰোধীসকলে এই পজিটিভ দিশবোৰ নাচায়, তাৰ পজিটিভ দিশবোৰ সিহঁতৰ চকুত নপৰে, এইকাৰণে নেগেটিভ কথাবোৰ কৈ আছে।